সাবস্ক্রাইব কৰক আমাৰ এই চেনেলটি আৰু নতুন ভিডিও নোটিফিকেশন পাবৰ বাবে বেল আইকনটো টিপক ধন্যবাদ। এটি ইখন হাঁহি মাৰি থাকে মাৰেনে বাৰু? আজিৰ পৰা অত বছৰ ভাওনা পাতিলো, কৃষ্ণ ওলালে কওঁ অ উপায় তই কিন্তু হাঁহি থাকিব লাগিব। কিয়? কাৰণ কৃষ্ণই হাঁহি থাকে। কিয় হাঁহে? কাৰণ আমিবিলাক ভকত ৰূপী, আপোনাৰ খবৰ কথা কোৱা নাই দেই, আমাৰ কথাই কৈছো। আমিবিলাক ভকত ৰূপী ভাওৰীয়াই আমি কি কৰি থাকো? ভগৱন্তৰ ওচৰত ভাও জুৰি থাকো। সেইকাৰণে তেখেতে ইখন হাঁহি এটা মাৰি থাকে, দেহি হৈ মোকোনো ফাঁকি দিয়ে নে বাৰু? আমি কিন্তু গাই থাকো অ যাদৱ যদুনন্দন অ মাধৱ মধুসূধন তুমি নিত্য নিৰঞ্জন নাৰায়ণ তোমাক লৈলো শৰণ। আমি শৰণ লৈছো বুলি কৈছো, কিন্তু আমি প্ৰকৃতাৰ্থত শৰণ নলওঁ। শৰণ আমি এইকাৰণে লওঁ বোলে জীয়াৰী বিয়া দিবৰ হ'ল, ইতিমধ্যে ল'ৰাইও আকৌ কন্যা আনি ঘৰত সোমোৱাবৰ হ'ল। এতিয়া ডাঙৰ সমস্যা, পিতৃ মাতৃৰ ডাঙৰ সমস্যা, সমাজৰ ডাঙৰ সমস্যা। বোলে ল'ৰাজনক যদি শৰণ নিদিওঁ এতিয়া বিয়াখন দেখাব। বহু লোকে শৰণনো কিয় ল'ব লাগে? এই শৰণৰ ঘোষা কি তত্ত্ব দিছে যে হৰিৰ চৰণত শৰণ ল'লে মানৱী জনম সম্ভৱ হয়। কৃষ্ণ কিন্তু আমি আকৌ কি কৰিছো যে শৰণৰ টোপোলাটো ভকতক চঞ্জাই দি কেনেকে ভকতক আমি জলপান মুঠি খুৱাব পাৰো। আচলতে শৰণ ল'ব লাগে এই পুৰুষজনক তাৰিব। আমাৰ কৃপালু বাপজনাই উল্লেখ কৰিছিল যে পৰীক্ষিতে 4টা তত্ত্ব আহৰণ কৰিছিল। কি কি? মই ক'ত আছিলো, কলৈ আহিলো, কৰ্তব্য কি আৰু মই কলৈ যাম। জীৱৰ মূল তত্ত্ব। যি মুহূৰ্তলৈকে জীৱই অৰ্থাৎ নৰতনু লাভ কৰি এইকেইটা কথা উদ্ধাৰণ নকৰে বা হৃদয়ংগম নকৰে বা ইয়াক জুকিয়াই নাচায়, তেতিয়াহ'লে জীৱৰ কল্যাণ কেতিয়াও হ'ব নোৱাৰে। গতিকে এই যে সুদৃঢ় বিশ্বাসটো, এই সুদৃঢ় বিশ্বাসটো কেনেকুৱা সুদৃঢ় বিশ্বাস? বোলে কাছই কণী ক'ত পাৰে? কৃষ্ণ হয় হয় কৃষ্ণ
শুদ্ধ জ্ঞান খণ্ডিত আওর যতে কইটু তোমার বিনোদ রূপ সরাসর মায়ার কল্পিত অত যুগুণ নাম হরি কেবলে নির্গুণ মাত্র আওর সমস্তে গুণময় এতে কজানিয়া হরি তোমার নাম মাত্র করিলু হুখার কৃপা ময় ও রাম করিলু হুখার কৃপা ময় কৃষ্ণ করুণা হিন্দু দুজনা গুরুর মতি স্থির করায় গুরুদেव নাম ভগতত মতি স্থির করায় প্রভু মনৰ উদ্দেশ্য সফল কৰাব লাগে কৃষ্ণ হৰি আর রাম কৃষ্ণ আমি যে শৰণ লৈছো শৰণৰ সুদৃঢ় বিশ্বাস হ'ব লাগিব এই সুদৃঢ় বিশ্বাসটো কেনেকৈ বোলে কাছই কণী পাৰে ক'ত বা বালি কাছই কণী পাৰে বালিত উমনি দিয়ে পানী হয়নে বাৰু আমাৰ আইসকলৰ এই দৃঢ় বিশ্বাস আছেনে বাৰু যে সর্বধর্মান পরিত্যাজ্য মামেকং শরণং ব্রজ অহং তৎসর্ব পাপেভ্যো মুখ্য স্বামী বা সুস হে অর্জুন কৃষ্ণই গীতাত তাকে কৈছে যে সর্বধর্মান পরিত্যাজ্য মামেকং শরণং ব্রজ অহং তৎসর্ব পাপেভ্যো মুখ্য স্বামী মা সুস হে অর্জুন ও সর্বধর্ম এরি এক শরণ খাই খাত সুদৃঢ় বিশ্বাসে সখী কৃষ্ণ কিমান দয়ালু কিমান কৃপালু জীৱৰ কল্যাণৰ কাৰণে জীৱক উদ্ধাৰৰ কাৰণে অৰ্জুন ৰূপী জীৱ আত্মাত পূৰ্ণ কৃষ্ণ প্ৰভু ভগৱন্তই আহি কি কৰিছে প্ৰতিজ্ঞা কৰিছে সখী বন্ধু যদি হোৱা মোৰ লগত হোৱা প্ৰিয় আত্মা যদি বিচাৰিছা মোকে বিচৰা পৰম বান্ধৱ যদি বিচাৰিছা মোকে বিচৰা আৰু চৰণ যদি বিচাৰিছা আমাৰ চৰণলৈ গতি কৰা সৰ্বধৰ্মান পৰিত্যাজ্য মামেকং শৰণং ব্ৰজ অহং তৎসৰ্ব পাপেভ্যো মুখ্য স্বামী মা সুস হে অৰ্জুন সৰ্বধৰ্ম এৰি এক শৰণ সুদৃঢ় বিশ্বাসে সখী লৈও গয়া মাত নকৰিবা ভয় সখী সখী অকণো ভয় নকৰিবা নকৰিবা ভয় সখী কৰোঁ সমস্ত পাপত মই কৰিব উদ্ধাৰ হে সখী তুমি কি আপোনপৰ ভাৱনাত বিমগ্ন হৈ ধনুষৰ ত্যাগ কৰি কাম নকৰোঁ বুলি কৈছা তোমাৰ জন্ম ক'ত বোলে ক্ষত্ৰিয় তেতিয়াহ'লে ধনুষৰ ধৰা
অৰ্থাৎ আমি কৰ্ম কৰিব লাগিব, তাকে যদিবা কৰ্ম আমি ঈশ্বৰত অৰ্পণ কৰিব লাগিব, এই বিশ্বাসটো ৰাখি কৰিব লাগিব। আমি সেইকাৰণে কৈছোঁ শৰণ আমি লৈছোঁ, কিন্তু আমি সুদৃঢ় বিশ্বাসে লৈছোঁনে নাই? যদি সুদৃঢ় বিশ্বাসে লৈছোঁ তেতিয়াহ'লে আমাৰ বিশ্বাস কেনেকুৱা হ'ব? বোলে কাছই কণী পাৰে বালিত, উমনি দিয়ে পানীত, আৰু কাছজনীয়ে মুক্ত মনেৰে ভগৱন্তক কয়, হে হৰি দৈৱকী নন্দন দে, তোমাৰ 24 অৱতাৰৰ আমি এক অৱতাৰ। গতিকে আমাৰ বিশ্বাস আছে, প্ৰভু যদি পোৱালি ফুটে, সেই পোৱালিৰ স্নেহ মাতৃ হিচাপে মোৰ বুকুত ল'বলৈ সুবিধা পাবই। আজিলৈকে কি কাছ বিনাশ হৈছে নেকি? নাই হোৱা। এই বিশ্বাস লাগিব, আপোনালোকেও এই বিশ্বাসৰে গতি কৰিব লাগিব। এবাৰ কি হ'ল, এনেকৈ আইসকলে ধূপ ধূনা কৰোঁতে 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 এদিন সন্ধ্যা পদূলি মুখত ধূপ ধূনা কৰিবলৈ গৈছে। আইগৰাকীয়ে গৈ পেলাই দেখা পাইছে 3জন দিব্য পুৰুষ। আপোনালোকেও দেখা পাব কোনোবা দিনা, কাৰণ আপোনালোকে সদায় ভকতি কৰি আছে। আপোনালোকৰ তেল ধূপ ধূনা অথলে নাযায়, আপোনালোকৰ ভকতি অথলে নাযায়। পূৰ্ণ কৃষ্ণ প্ৰভু ভগৱন্তই আপোনালোকক কৃপা কৰি আছে আৰু কৰি থাকিব। এনেকৈ এদিন কি হ'ল, আইগৰাকীয়ে গৈ পেলাই ধূপ ধূনা ফুৰাবৰ কাৰণে গেটখন খুলি দিছে। 3জন দিব্য পুৰুষ ৰৈ আছে গেটত। আইগৰাকীয়ে মাত লগাইছে ধূপ ধূনা ফুৰাই, বোলে বাপ সমস্ত, আপোনালোক আমাৰ গেটৰ মুখত খাৰা হৈ আছে, আপোনালোক আমাৰ গৃহলৈ আহিছে নেকি? বোলে হয় আই, অনন্ত কোটি ব্ৰহ্মাণ্ডৰ নায়ক ঈশ্বৰ কৃষ্ণৰ গুণ নাম গুণানুকীৰ্তন গুণ লীলামালা আপুনি সভক্তিৰে ঘৰত ধূপ আৰু ধূনা বন্তি গজি আগবঢ়াই ভগৱন্তক সন্তুষ্ট কৰাৰ কাৰণে পূৰ্ণ কৃষ্ণ প্ৰভু ভগৱন্তই আপোনাৰ গৃহলৈ আমাক 3জনক পঠাই দিছে। কিন্তু এটা কথা, আপোনালোকৰ ঘৰলৈ আমি এজনহে যাব পাৰিম, বাকী 2জন কিন্তু উভতি যাব লাগিব। গতিকে এজন যেতিয়া যাম, প্ৰথমতেতো আপোনালোকক পৰিচয় দিব লাগিব। গতিকে আইসকলে সন্তুষ্ট মনেৰে একান্ত মনেৰে শুনক, পৰিচয় কি বুলি দিলে বোলে হয়তো বা পৰিচয় দিব লাগিব, নহ'লে মানুহ মই কাক মাতিম? তাৰপিছত পৰিচয়ত ক'লে যে আই আমি হৈছোঁ ধনৰ গৰাকী, এই মাজৰজন হৈছে প্ৰেমৰ গৰাকী, আৰু একেবাৰে সিফালৰজন হৈছে যশৰ গৰাকী। গতিকে আপুনি পুৱা আৰু গধূলি ঈশ্বৰ উপাসনা কৰাৰ কাৰণে অনন্ত কোটি ব্ৰহ্মাণ্ডৰ নায়ক ঈশ্বৰ কৃষ্ণই আমাক পঠাই দিছে। এতিয়া আপুনি যিজনকে ইচ্ছা আপুনি সেইজনকে আপোনাৰ গৃহলৈ নিমন্ত্ৰণ কৰিলে আমি বঞ্চিব লাগিব। কওক এতিয়া আই, ধনৰ গৰাকী লাগে নে যশৰ গৰাকী লাগে নে প্ৰেমৰ গৰাকী লাগে? ইয়াত বাৰু আজি সকলোৱে যে ভকতিভাৱে গোৱাদণ্ড আগবঢ়াইছে, কোনোবাই আকৌ ধন লাগে বুলিও চাগে ভাবিছে, নাই ভবা জানো? তেখেতৰ স্বামী দেৱতাও কিন্তু ধনতে বলীয়া হয়, ধন নহ'লে কাৰ্য নিসিজয়, ধন লাগিবই। তাৰপাছত আইগৰাকীয়ে বোলে ৰ'ব, মই অকলে আপোনালোকক সিদ্ধান্ত দিব নোৱাৰোঁ। বোলে তেতিয়াহ'লে বোলে মই ঘৰৰ ভিতৰত সুধি আহোঁ। মনত ৰাখিব, অকলে গৃহস্থানত অকলে কৰ্ম নকৰিব, নহয় জানো? কাৰণ পুৰুষ প্ৰকৃতি হৈ বা একমতিতেহে সিজিব হৰিৰ ভকতি। আমি এইটো বাহ্যিকত কৈছোঁ, অভ্যন্তৰত আকৌ পুৰুষ আৰু প্ৰকৃতি একেটা শৰীৰতে বাস কৰে। তাৰপিছত কি হ'ল, আইগৰাকীয়ে গৈ পেলাই ভিতৰত গৈ সুধিলেগৈ বাপজনা, বোলে বাপজন, আমি যে ভকতি কৰি থাকোঁ, বিনিময়ত ঈশ্বৰ কৃষ্ণই সন্তুষ্ট হৈ 3জন দিব্য পুৰুষ পঠাই দিছে।
তাৰে ভিতৰত এজন ধনৰ গৰাকী, এজন যশৰ গৰাকী, এজন প্ৰেমৰ গৰাকী। এতিয়া কওকচোন বাপ, আমি বাৰু কোন গৰাকী কানো? বোলে দেখা নাই ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈকে মই কি কৰি থাকোঁ? কোন গৰাকীক লাগিব বাৰু? আই কোন গৰাকী বিচাৰিব বাৰু? ভাগৱতলৈ আহিছে নহয়, কোন গৰাকী বিচাৰি আহিছে? কৃষ্ণ। তাৰপিছত কি হ'ল? অনন্ত কোটি ব্ৰহ্মাণ্ডৰ নায়ক ঈশ্বৰ কৃষ্ণৰ কৃপা আছে, মনত ৰাখিব। তাৰপিছত গৈ পেলাই ক'লে যে মই আজি তেতিয়াহ'লে ধনৰ গৰাকীকে লৈ আহোঁগৈ। বোলে অঁ যোৱা লৈ আহাগৈ। এই বুলি এখোজ আগবাঢ়োঁতেই ল'ৰাই লগ পালে। বোলে আই এইমাত্ৰ তুমি ধূপ ধূনা কৰি আহিছা, বহি পেলাই চাহ একাপ খোৱা, আকৌ যাবৰ হ'লেই নে? বোলে নহয়, আমাৰ পদূলি মুখত তিনিজন দিব্য পুৰুষ আছে, এজন ধনৰ, এজন যশৰ, এজন প্ৰেমৰ। তাৰে ভিতৰত এজন আহিব, দুজন উভতি যাব। মই দেউতাৰক সুধিবলৈ আহিছিলোঁ। বোলে দেউতাই কি কৈছে? কৈছে ধনৰ ধন আনিবলৈ কৈছে। অ' আই, মোৰ বোপায়েও ধন কামানি কৰিব পৰা কৰ্ম সংস্কৃতি আছে, আৰু আমিও ধন সংগ্ৰহ কৰিব পৰা কৰ্ম সংস্কৃতি আমাৰ শৰীৰত দিছে। অৰ্থাৎ কাম কৰিলে ইয়াত গছৰ পাত ছিঙি বেচিলেও ধন পায়। গতিকে আই, ধন মই যিকোনো প্ৰকাৰে কামানি কৰিম, কাৰণ ভগৱন্তৰ কৃপাত পূৰ্ণ কৃষ্ণ প্ৰভু ভগৱন্তই মোৰ শৰীৰটো সৰ্বাংগ সুন্দৰ কৰি দিছে। গতিকে মই ধন পাম। পাৰিলে তুমি এটা কাম কৰা, আমাৰ যশ কমি আছে, যশৰ গৰাকী আনা। বোলে হ'ব, এটা ল'ৰাই যেতিয়া মোক যশৰ গৰাকী আনিবলৈ কৈছে, মই যশৰ গৰাকীকে আনিম। এই বুলি আইগৰাকীয়ে দ্বিতীয় ৰুম পোৱাৰ লগে লগে বোৱাৰীয়ে চাহৰ কাপ লৈ আহি পাইগৈ। পাই বোলে আই মই চাহ সানিছোঁ, আপুনি আকৌ ঢপলিয়াইছে ক'লৈ? বোলে নহয়, এনেকুৱা তেনেকুৱা আই, চোৱাচোন আমাৰ পদূলিত তিনিজন দিব্য পুৰুষ আছে, তুমিয়ে মই যে ভকতি কৰোঁ, ভকতি কৰাৰ ফল দেখিছা? ভগৱন্তই তিনিজন দিব্য পুৰুষ পঠাই দিছে, এজন ধনৰ, এজন যশৰ, এজন প্ৰেমৰ। গতিকে এজন আমাৰ ঘৰলৈ আহিব, বাকী দুজন উভতি যাব। সেইকাৰণে মই ঢপলিয়াই আহিছোঁ তেখেতসকলৰ ভিতৰত প্ৰায় এজনক মাতি আনিবলৈ। বোলে আই আপুনি কাক মাতিব? বোলে নহয়, দেউতাৰে ক'লে ধনৰ কথা, কিন্তু ল'ৰা মোৰ যে একমাত্ৰ, দেউতাৰ আজি আছে কালিলৈ নাই, মই ল'ৰাৰ লগতহে থাকিব লাগিব। গতিকে মই ল'ৰাই যি কৈছে তাকে মানিছোঁ, যশৰ গৰাকীক আনিবলৈ। বোলে আই আপোনাৰ ল'ৰাও একমাত্ৰ, আৰু সেই ল'ৰাৰে গৃহিণী আমি নহয় জানো? বোলে হয়। আপোনাৰ জীয়াৰীও একমাত্ৰ বুলি আপুনি ধৰি লওকচোন। ধৰিব নাই? বোলে ধৰিছোঁৱেই, সেইকাৰণে মই আনিছোঁ। মনত ৰাখিব, আমাৰ মাজত শাহুৱাই আৰু বোৱাৰীৰ যি ন কন্যাৰ জেদ ভাৱ থাকে, এইটো ত্যাগ হ'ব লাগে। মনত ৰাখিব, যিদিনাখনেই আমাৰ ন কন্যাক দুৱাৰ মুখৰ পৰা বিদায় দিয়ে, সেইদিনাখনে নটো কাটি পেলাই বিদায় ল'ব লাগে। কিটো কাটিব লাগে? নটো কাটি দিলে কন্যা হৈ যাব, হয়নে বাৰু? তাৰপিছত যেতিয়াই পদূলি মুখত আকৌ শাহুৱাই আদৰিব, তেতিয়া শাহুটো কাটি পেলাই শাহুৱে আদৰিব লাগে। তেতিয়া কি হ'ব? বোলে আই হ'ব। শাহু কাটি দিলে আই হ'ব, ন কাটি দিলে কন্যা হ'ব। শেষত গৈ পেলাই কন্যা আৰু আই যেতিয়া সংযোগ ঘটিব, সেই গৃহ কেতিয়াও বাহতল হ'ব নোৱাৰে। তাত সংস্কাৰ লুকাই থাকিব। এয়া হৈছে সংস্কাৰ। তাৰ বাবে পিতৃ মাতৃ লাগিব, সমাজ ব্যৱস্থা লাগিব। বাৰু যি কি নহওক, বোলে আই মইতো আপোনাৰ একমাত্ৰ বোৱাৰী, আপোনাৰে জীয়াৰী। গতিকে মোৰ এটা অনুৰোধ, মই যিদিনাখনৰ পৰা আহিছোঁ টকা পইচাৰ মই অকণো কমি পোৱা নাই। আৰু যি যশৰ কথা কৈছে আপোনাৰ ল'ৰাই, আমাৰ ঘৰততো জোঁৱাই যশস্যা কৰি কৰিয়ে পাৰ নাপায়। চিধাই কৈ গাঁৱলৈ মই যাবই নোৱাৰোঁ, চিধাই সোধে হয়নে বাৰু মৰমী তোমালোকৰ ঘৰতে নে এনেকুৱা? বোলে অঁ হয়তো। বোলে আগফালেও ফিচাৰী, পাছফালেও ফিচাৰী। বজাৰ কৰিবলৈ যোৱা গাড়ী বেলেগ, অফিচলৈ যোৱা গাড়ী বেলেগ, আকৌ মোক যে ফুৰাবলৈ আনিছে এইখন গাড়ীও বেলেগ। ঘৰ কি চাবা? গতিকে হাঁহে মাহে আনন্দৰে আমি খাই আছোঁ। গতিকে যশ আমাৰ কমি হোৱা নাই। আই যদি পাৰে এটা মোৰ অনুৰোধ, অকণমান মোৰ প্ৰেমৰ কমি অনুভৱ হৈছে। মনত ৰাখিব, য'ত প্ৰেম নাই
তাত সত্য নাই। য'ত সত্য নাই তাত আনন্দ নাই। আছেনে? য'ত আনন্দ নাই তাত কোনো কাৰণত ভগৱান থাকিব নোৱাৰে। তাৰপিছত কি হ'ল বোলে, আই মোৰ একমাত্ৰ অনুৰোধ, অহাৰ পৰা বুলি মই আপোনাৰ পৰা একো বিচৰা নাই। ধন যশ মোৰ অজস্ৰ আছে, কিন্তু মোৰ কমি আছে কিঞ্চিত প্ৰেম। প্ৰেম অবিহনে এইখন সংসাৰত দুখন সমাজ একঠাই হৈ এখন সংসাৰ পাতি দিয়াৰ পাছতো সেইখন সংসাৰত কেতিয়াও সুখ নামি নাহে, কাৰণ তাত প্ৰেম নাথাকে। গতিকে যিমান পাৰি প্ৰেম গঢ়িবলৈ যত্ন কৰক। প্ৰেমবিহীন এইখন জগত অসাৰ। যদি জগতখন চাই, যদি জীৱনটো চাই, তেতিয়াহ'লে প্ৰেম গঢ়ক। বোলে আই আপুনি যিকোনো প্ৰকাৰে প্ৰেমৰ গৰাকীক লৈ আহক। এই বুলি কোৱাৰ লগে লগে আইগৰাকীয়ে ঢপলিয়াই গৈ প্ৰেমৰ গৰাকীৰ নাম কোৱাৰ লগে লগে, প্ৰেমৰ গৰাকীয়ে দুখোজ আগবঢ়োৱাৰ লগে লগে যশ আৰু ধনৰ গৰাকীয়েও এখোজে গোজ আগবঢ়াই দিলে। তাৰপিছত আইগৰাকীয়ে ক'লে, ৰ'ব, যদি আপোনালোক তিনিজনেই আহে তেতিয়াহ'লে মোক কিয় কৈছিলে এজনহে আহিম বুলি? বোলে নহয় আই, য'ত ধন থাকিব তাত অকল যশহে থাকিব, তাত প্ৰেম নাথাকে। য'ত যশ থাকিব তাত অকল ধনহে থাকিব, তাত প্ৰেম নাথাকে, তাত আনন্দ নাথাকে, তাত সত্য নাথাকে, আৰু তাত ভগৱান নাথাকে। আৰু য'ত প্ৰেম থাকিব আই, তাত ধন আৰু যশ আমি লগতেই থাকিম। গতিকে আই, য'ত প্ৰেম প্ৰৱেশ কৰিব, ধন আৰু যশ আমিও তাতেই প্ৰৱেশ কৰিম। গতিকে আই, যাৰ গৃহত প্ৰেম নাই, যাৰ হৃদয় আত্মাত প্ৰেম নাই, তেওঁ ভকত বৈষ্ণৱটো একোৱেই হ'ব নোৱাৰে, লগতে এজন ভাল পিতৃও হ'ব নোৱাৰে। গতিকে প্ৰেম অতি মহান, প্ৰেম অতি মহান, প্ৰেম স্বৰ্গীয় সম্পত্তি। গতিকে এই প্ৰেমকে সাৰোগত কৰক। প্ৰেম জীৱনৰ আধাৰ। আজি ইয়াত কি আছে? ইয়াত মহাপ্ৰেম আছে। এয়া প্ৰেমৰ প্ৰতীক। সেয়েহে আমিও এই প্ৰেমৰ প্ৰতীকৰ মাধ্যমেদি আপোনাক সবৰে দুখানি চৰণলৈ পুনৰ মহাভাগৱতৰ নিজৰা বোৱাই নিবলৈ কৃপালু বাপজনাৰ শ্ৰীমুখৰ মাধ্যমেদি আমিও কৰ্ণপাতি শুনিবলৈ আগ্ৰহী। বাপজনাক আমি পুনৰ আগবাঢ়িবলৈ কৃষ্ণ কৃষ্ণ। অন্যথা পুজিলে মুখ ফল নপায়, স্বৰূপ কৰিয়া মই কহিলো সুত বরা
কিন্তু তাহাত দেখিবে অন্তর্যামী রূপে ব্যাপী নিদহে ভূমি হমে গিরি মধুর প্রকাশে বায়ু পথ ব্রহ্মাবাদী যাক ভয়ে জগত সূর্যয় এ রাম সেই প্রভু প্রীতি দ্বারে জগত
এৰা ঈশ্বৰৰ মহিমা কৰিলো তাকো তুমি ৰঙনে কৰিলা শ্ৰৱণ। কালৰ প্ৰভাৱ হবে জীৱৰ সংসাৰ বহুৱাই তাক হবে শুনা পুনৰবাৰ। এৰাম কালেই তুলোক হব তোকে চলাবয় তবু তাৰ বিক্ৰমক বুজয়। বায়ুৱে মেঘক যেন ভমাৱে শূন্যত তবু বুজয় মেঘে বায়ুৰ মহত্ব। এৰাম সুখ পায়ো বুলি নানা কৰয় প্ৰয়াস। জীৱা অৰ্থে অৰ্জে তাকো কালে কৰে নাশ। আই পৰ শৰীৰত মুখ বিদ্বেষ কৰয় যদি পূজে তবু তাৰ চিত্ত শান্ত নয়। আই কেতিয়াও তেনে কাম তুমি নকৰিবা আৰু আনকো উপদেশ নিদিবা, কাৰণ সেই শৰীৰটো চৈতন্য স্বৰূপে মই প্ৰৱেশ কৰি আছো। অন্য শৰীৰক যদি হিংসা কৰা তেতিয়াহ'লে মোকে হিংসা কৰা হ'ব। আই এই কামটো তুমি নিজেও নকৰিবা, আনকো কৰিবলৈ উচতাই নিদিবা। আৰু কি কৈছে? প্ৰাণীক নিন্দিয়া মোক যিজনে পূজয় অ তাক মই তুষ্ট নহওঁ জানিবা নিশ্চয়। আই মই কেতিয়াও সন্তুষ্ট নহওঁ এই কৰ্ম। যদি প্ৰাণী হিংসা কৰা অৱজ্ঞা উপেক্ষা দেশ নিন্দা পৰি হৰি অতেৰে মোক পুজিবে ভক্তি ভাৱ কৰি হীৰামন্যথা পুজিলে মোক ফলক নাপায়
স্বৰূপ কৰিয়া মই কহিলো আই যদি তুমি জীৱনত সাৰ্থকতা লাভ কৰিব বিচাৰা আমাৰ প্ৰতিটো মুখৰ বাণী তুমি পালন কৰিবলৈ যত্ন কৰিব লাগিব নহ'লে বা ভৰত ৰজাৰ দৰে হ'ব হয়নে বাৰু আমাৰ ভাৰতবৰ্ষখন ভৰত ৰজাৰ নামেৰে নামাঙ্কিত হয়নে বাৰু হয় ঋষভ পুত্ৰ ভৰত এই সহাগৰা পৃথিৱীৰ তেওঁ ৰজা আছিল তেওঁ বৃদ্ধ বয়সত সতী সন্ততিক সমস্ত সঞ্জাই দি সন্ন্যাস পালন কৰিবৰ কাৰণে অৰণ্যলৈ গতি কৰিছিল আৰু গণ্ডকী নদীৰ পাৰত তেওঁ আশ্ৰম তৈয়াৰ কৰি তাতে স্নান কৰি সন্ন্যাস পালনৰ ব্যৱস্থা কৰিছিল এদিন প্ৰাতঃ সময়ত স্নান কৰাৰ পাকখনতে এজনী গাভীনী হৰিণীয়ে পানী খাবলৈ আহিছিল লগত লগত সিংহৰ গুজৰণি শুনিলে আৰু সেই গুজৰণিৰ ভয় খাই হৰিণজনীয়ে খুব জোৰ দি গাভীনী হৰিণজনীয়ে ইটো পাৰৰ পৰা সিটো পাৰলৈ জাপ মাৰোঁতে তেওঁ গৰ্ভস্থ সন্তান দি সেই পানীত পৰি গৈছিল তাৰপাছত সেই হৰিণীজনী এই পাৰলৈ জাপ মাৰি আহি এটা প্ৰকাণ্ড শিলত খুন্দা খাই মৃত্যুবৰণ কৰিলে সেই কণমানি হৰিণ পোৱালিটো নদীৰ খৰচোতা সোঁতত উটি যাবলৈ ধৰিলে এয়াই বিষ্ণুৰ মায়া ভগৱন্তই পৰীক্ষা কৰিব পদে পদে পৰীক্ষা কৰিব মনত ৰাখিব আপোনালোককো মায়াবিলাক জাপি দি গৈ আছে এই মায়াৰ পৰা মুক্ত হ'বৰ কাৰণে আপোনালোকৰ দৃঢ় মন লাগিব ভকতিৰ মাধ্যমেদি আপোনালোক স্থিতপ্ৰজ্ঞ হ'ব লাগিব যিকোনো প্ৰকাৰে যদি স্থিতপ্ৰজ্ঞ নহয় তেতিয়াহ'লে আপোনাক দুৰ্বল কৰি পেলাব আৰু দুৰ্বল কৰি পেলাই আপোনালোকক কি কৰিব গুণত আবৃত কৰাই পেলাব আৰু গুণময় জগতখনত সদায় যুগ পুক পৰুৱা সাৱধানে ভেকুলী গছ লতিকাকে আদি কৰি আহি থাকিব গৈ থাকিব আহি থাকিব গৈ থাকিব এইবাৰ পৰম সৌভাগ্য আমাৰ তাৰপিছত কি হ'ল ভৰত ৰজাই সেই পহু পোৱালিটি উঠাই আনিলে তাৰপাছত মৃত্যুৰ যেতিয়া খন চাপি আহিল ৰজাই সেই ঘোঁৰাত হৰিণ পোৱালিটোৰ কথাকে ভাবিলে সেই হৰিণ পোৱালিটোৰ কথা ভাবি পেলাই মৃত্যুবৰণ কৰাৰ লগে লগে সেই যিজন মানুহৰ নামেৰে ভাৰতবৰ্ষ হৈছে ইমান গুণী জ্ঞানী ৰজা তেওঁ পাছৰ জন্মত হৰিণ হৈ জন্ম হ'ব লগা হ'ল যেতিয়া হৰিণ হৈ জন্ম হ'ব লগা হ'ল তেওঁ জাতিস্মৰ আছিল তেওঁ জ্ঞানী আছিল নিজৰ কি জাতি আছিল ক'ত আছিল এই কথাখিনি তেওঁ অনুভৱ কৰিব পাৰে জানিছিলে বিনিময়ত তেওঁ কি কৰিছিল অন্য হৰিণৰ লগত একেলগে ঘাঁহ খাব পৰা নাছিল কাৰণ অন্য হৰিণে যিকোনো প্ৰকাৰে পেট ভৰাবলৈ কেঁচা ঘাঁহ পালেই খাই গৈছিলে কিন্তু সেই হৰিণটোৱে শুকান পাত বিচাৰিব লগা হৈছিল কাৰণ শুকান পাতত ব্ৰহ্ম নাথাকে কাৰণ জানুৱাৰে কেতিয়াও কৃষ্ণ বুলি কৈ আহাৰ ল'ব নোৱাৰে পাৰিব জানো সেইকাৰণে মনত ৰাখিব এয়া সৰ্বাংগ সুন্দৰ জীৱন কৃষ্ণ হৰি ৰাম এই সৰ্বাংগ সুন্দৰ জীৱনটো যাতে অথলে নাযায় তাৰ বাবে আমি কি কৰিব লাগিব অহৰ্নিশে প্ৰচেষ্টা কৰিব লাগিব সাধু সন্ত মহন্ত ভকত বৈষ্ণৱ ভাৱ বান্ধৱৰ সংগত থাকি তাৰপিছত কি হ'ল তেওঁ যেতিয়া পকা পাত খাবলৈ বিচাৰিলে পকা পাত খাবলগীয়া হ'ল তাৰ পাছৰ বাৰে যেতিয়া তেওঁ মৃত্যুবৰণ কৰিলে অৰ্থাৎ দেহ ত্যাগ কৰিলে কৃষ্ণ লগত লগত তেওঁ কি কৰিলে জ্বৰ ভৰতৰ নাম অৰ্থাৎ জগতখনক জানে কিন্তু জড়তা প্ৰকাশ কৰি পেলালে তেওঁ বুজি উঠিল
যে ইমান জ্ঞান থকাৰ পাছতো ধনে ধানে উপচি আছিল মোৰ নামেৰে ভাৰতবৰ্ষ হৈছে কিন্তু মই মায়াত বন্দী হোৱাৰ কাৰণে হৰিণ হ'ব লগা হ'ল গতিকে এই জন্মত তেওঁ ব্ৰাহ্মণ কুলত জন্ম হৈছে ব্ৰাহ্মণ কোন বোলে ব্ৰহ্মক জানন্তি ব্ৰাহ্মণ ব্ৰাহ্মণ সেইজন আকৌ যিজনে ব্ৰহ্মক জানে ব্ৰহ্মক নজনাজন ব্ৰাহ্মণ হ'ব নোৱাৰে তাৰপিছত কি হ'ল তেওঁ কোনোবাই যদি কাম কৰিবলৈ লৈ যায় কামকে কৰি দিয়ে খাবলৈ দিলে মানে খাই খাবলৈ নিদিলে তাতো আপত্তি নকৰে এতিয়াও তেনেকুৱা বহু ব্যক্তি আছে আমি হুজা মানুহ পালে মানে তেনেকৈ অকণমান ঠগো আৰু নহয় জানো গতিকে হাজিৰা যদি হয় 300 ভুদা মানুহজনক 100 টকা দিলে সি মানি লয়